হেল্ল' গাইজ, এইফালে আমাৰ কোমোৰা এজোপা মানে উঠিছে আৰু এই কোমোৰাজোপা যা যোগাৰ চলাই আছে মানুহজনে। এইফালে ধুনীয়াকৈ একদম চাং এখন তৰি দিছে যাতে কোমোৰাখিনি বগাবলৈ লাগিবলৈ সুবিধা হয় আৰু তাৰ কাৰণে এয়া দেখিছেনে। আৰু এইফালে জেং চেং দি দিছে আৰু লগতে আৰু এয়া সৌফালে মানুহজনে এয়া জেং চেং আনি আছে যাতে কোমোৰাজোপা ধুনীয়াকৈ বগাবলৈ সুবিধা হয় আৰু তাৰ কাৰণে এয়া সুবিধা কৰি আছে। আৰু মানুহজনে যিদিনাখন একদম বাৰীত কাম কৰিব খোৱা বোৱা চব বাদ দি দিয়ে, এয়া ৰাতিপুৱাৰ পৰা একদম লাগি আছে। দেখিছেনে চাংখন একদম অলমষ্ট হৈ গৈছে আৰু নকৰিলেহে নকৰে কামবোৰ, কৰিলে একদম বহুত ধুনীয়াকৈ কৰে। দেখিছেনে এয়া। এইফালে মই ভাত খাবলৈ মাতি মাতি ভাগৰি গৈছোঁ, আনফালে বোলে এইফালে সম্পূৰ্ণ কৰিহে আহিব। ভাত নোখোৱা নেকি? ভোক লাগিছে নাই? ভাত খাই বৈ কৰিব লাগে। গতিকে উপায়টো নাই আৰু তেওঁ অহালৈকে ৰখি থাকিবই লাগিব। ভাতটো খাবলৈ অকলেতো খাব নোৱাৰি ন, মানুহজন নোখোৱালৈকে। আৰু এয়া মই তেওঁ কাম কৰাকৈ চাই চাই ৰৈ আছোঁ আৰু এইজোপা কোমোৰা উঠিছে আৰু কোমোৰাজোপা তাকে বগাবলৈ অকণমান সুবিধা কৰি দিছে মানুহজনে। সেইফালে ধুনীয়াকৈ চাংখন পাতি দিছে দিছেনে। এয়া ৰছী চচি লৈ গৈছে আৰু এইফালে চাং একদম ৰেডি কৰি আছে। কোমোৰাৰ চাং, কোমোৰাবোৰ লাগিবলৈ একদম সুবিধা কৰি দিছে হয়নে। ভোক নাই লগা নেকি ভাত খাবলৈ? হে এইফালে 2 ঘণ্টাৰ মূৰত অৱশেষত হ'লগৈ আৰু গতিকে এয়া মানুহজনো আহিছে, ভাতকেইটা খাই লওঁগৈ আৰু আজিলৈ আহিছে তেন্তে বাই।